নমস্কাৰ সকলোকে আমাৰ প্ৰতিনিধিৰ ল'ৰা প্ৰজ্ঞান বাবুৰ জন্মদিন উদযাপনৰ সম্পূৰ্ণ ভ্লগ ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সঁচাকৈ দেই তেতিয়া বহুত ভাল লাগে যেতিয়া আমাৰ অসমৰ বাহিৰত বিশেষকৈ অসমীয়া মানুহৰ যিকোনো অনুষ্ঠানত যেতিয়া অসমৰ মানে এটা মহল চলি থাকে তেতিয়া সঁচাকৈ বহুত ভাল লাগে। যেনেকৈ দেখি শুনি আছে চাগে বেকগ্ৰাউণ্ডত অসমীয়া গান চলি আছে। সোমায়ে মানে অনুষ্ঠানটোত আহিয়েই মানে ৰুমত আহিয়েই যেতিয়া অসমীয়া গানটো শুনা পাইছোঁ ন সঁচাকৈ বহুত ভাল লাগিছে। মানে হিয়া জোৰ পৰি যায়। কথা এষাৰ আছে যে আৰু বাবুৰ ধুনীয়াকৈ বাৰ্থডে এনেকৈ ৰংগলী টেবুলখনত ৰংগলী বনাই আমাৰ কেৰেলাৰ ভাইয়া এগৰাকীয়ে ধুনীয়াকৈ সজাই পৰাই তুলিলে। তাৰপিছত কেক কাটিলে আৰু বাবুক এটা মই গিফ্ট কৰিছিলে। গিফ্টটো এইটো দেখিছেনে? গিফ্টটো পোৱাৰ লগে লগে যে ইমান ফূৰ্তি পাইছে ধুনীয়াকৈ। তাৰপিছত কেক কটাৰ পিছত অসমৰ বাহিৰৰ মানুহখিনিক প্ৰথমতে খাবলৈ দিয়া হ'ল। আমি অসমীয়া কেইজনে পিছত খালোঁ বাৰু ধুনীয়াকৈ। এয়া আমাৰ ইউ পিৰ ভাইয়া, মই যে ৰাখি বান্ধিছিলোঁ ভাইয়া আহিছিলে, মাতিছিলে যিহেতু বাইদেউ। আৰু এয়া আমাৰ নৰ্থ ইষ্ট মণিপুৰৰ মৰমৰ দিদি গংগা দিদি। আৰু যে বাহিৰৰ মানুহখিনি খোৱা হোৱাৰ পিছত আমি অসমীয়া কেইগৰাকীয়ে আমি শেষত খালোঁ বাৰু। শেষত তাৰপিছত কি আইটেম আছিল ভাবিলোঁ অকণমান আপোনালোককো দেখাই দিওঁ। তেনেকৈ ভিডিঅ' অকণমান ক্লিপ ৰাখি থৈ দিছিলোঁ। জিলাপি আছিলে, কেক, তাৰপিছত চাটনি বনাইছিলোঁ দেই, আৰু আইচক্ৰীম, আৰু এয়া হ'ল শ্লাড, এয়া আইচক্ৰীম। এতিয়া মিঠা কিবা লাগে আৰু ইয়াত পুৰি আছিল দেই। পুৰি শেষ হৈ মানে সেইখিনি সময়ত শেষ হৈছিলে। ভাত নহয় পোলাও আছিলে, চলে আৰু বাটাৰ পনীৰ আৰু মাংস চিকেন। তাৰপিছত এয়া আমাৰ নিৰ্মালী, তাইৰ ছোৱালীয়ে খানা খাই আছে। আৰু মাইনাই কি কৈছে শুনিবাচোন। ন'টিছ কৰিছে দেখিছেনে? তাৰপিছত খোৱা বোৱা হোৱাৰ পিছত এয়া আমাৰ যিহেতু আমি অসমীয়া মানে অসমীয়া যিমানখিনি আছোঁ ইয়াতে গোটেইকেইগৰাকী একগোট হ'ব নোৱাৰিলেও আমি কেইগৰাকীমান গোট হৈছিলোঁ। 2-3গৰাকী বাৰু অনুপস্থিত আছিলে কিবা অসুবিধাৰ বাবে। তাৰপিছত আমি যিকেইজনী লগ পাইছোঁ, তাৰপিছত দাদাসকল, আমি লেডিজ গ্ৰুপ ধুনীয়াকৈ এনজয় কৰিলোঁ দেই বহুত। যিহেতু বাহিৰত অহাৰ পৰা মানে কি হ'ল এইখিনি সময় আমি বহুত কম পাওঁ মানে এই সুবিধাখিনি। এতিয়া বিশেষ কিবা অনুষ্ঠান হ'লেহে আমি এই সুবিধাখিনি পাওঁ। তেনেকৈ মানে সকলোৱে মানে এতিয়া এনজয়টো কৰিব লাগে যিহেতু, আৰু মানে ৰিকুৱেষ্ট কৰি থাকে। আমি ইজনে আনজনক ৰিকুৱেষ্ট কৰি থাকোঁ ডান্স হ'ব লাগে, বিহু হ'ব লাগে, আমাৰ বিহু মেইন যিহেতু। আৰু বিশেষকৈ মানে আমাৰ অসমৰ বাহিৰৰ কিছুমানে ৰিকুৱেষ্ট কৰে যে আপোনালোকৰ বিহু ভাল লাগে চাই, আপোনালোকে বৰ ধুনীয়া ডান্স কৰে, তেনেকৈ মানে ৰিকুৱেষ্ট কৰে। ঠিক তেনেদৰে মানে সেই বাৰ্থডেৰো এতিয়া শেষৰ সময়ত 2-3গৰাকীয়ে মানে ৰিকুৱেষ্ট কৰিছিলে। এতিয়া যিহেতু অসমীয়া অনুষ্ঠান বিহু হ'বই লাগিব। এতিয়া আপোনালোকে মন কৰিছে নে নাজানো, কিন্তু ইয়াত দেখিছে নহয় মই আৰু মোৰ মানুহজন আচলতে বিহু নাচি আছোঁ। সকলোৱে ৰিকুৱেষ্ট কৰি আছিলে যে বৰ্মন আৰু বৰ্মনী নাচিব লাগিব। আমি অকলে নহয়, তেওঁলোকেও বাৰু নাছিলে। এতিয়া আপোনালোকে কেনেকুৱা পালে মোৰ সম্পূৰ্ণ ভ্লগটি কমেণ্ট কৰি জনাবলৈ পাহৰি নাথাকিব দেই। আৰু যদি মোৰ ৰেগুলাৰলি ভিডিঅ' চাই কমেণ্ট কৰিব জনাব। যদি ভাল পায় মোৰ পেজখন বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, বাই বাই।